আজি ফাইনেলি আহি পাই গ'লোহি বন্ধুসকল দেখিছে নহয় মৰাণ গভৰ্ণমেণ্ট হস্পিটেলখন ইয়াত সোমায়ে ভাল লাগিছে পৰিৱেশটো আৰু ধুনীয়া কৰিলে বহুত আগতকৈ আৰু আমি আহিছোঁ বেটা মানুহ মই আৰু মানুহজনী আমি তিনিটা কিয় আহিবলগীয়া হ'ল মৰাণলৈ হয়তো আপোনালোকে গম পাইছে দেখি কিনে সেয়েহে তেনেহ'লে ব'লকচোন বাৰু ভিতৰলৈ যাওঁ আৰু কি কৰোঁ বা কি নকৰোঁ আপোনালোকক দেখাই থাকিমগৈ বাৰু কি হৈছিল বেটা মানুহক বা কিহৰ কাৰণে আমি আহিবলগীয়া হৈছে সেইখিনি আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰি থাকিম তেনেহ'লে ব'লক আপোনালোকক দেখাই থাকিম ল'ৰা ঘৰ দেৰঘৰীয়া 2 বছৰ 3 মাহ হৈছে মেকুৰী হাতত বাওঁ হাতত বাইদেউ এইটো কেইদিন ল'ব দিছে 4টা ডেট কেইটা নেকুই চুবা আজি আপা একো নহয় মলম বস মেকুই চুবা বাইদেউ ঘৰলৈ লৈ যাব পৰা যাব নে ডেটত আহিব লাগিব ডেটত এইটো ড'জ মানে হেৰি কৰে 4টা ড'জ হয় যে হয় এটা ড'জ দিব পাৰি আচ্ছা আৰু বেটা মানুহৰ বেজি দিয়া হৈ গ'ল আৰু দৰৱ দুটা লিখি দিছিলে সেয়ে বোলো এইয়া দৰৱৰ ঠাইত দেখিছোঁ বা ইমান লাইন লাগি আছে মানুহ সিফালে মাইকী মানুহৰ লাইন 2টা ইফালে মতা মানুহৰ লাইন 2টা বাপৰে ইয়াত লোৱাতকৈ বাহিৰত লৈ ভাল আছে দেখোন ইমান গৰমখন লাগিছে গৰমো লাগিছে অকণমান আৰু ল'ৰাটো আমনি গৈছে সেইকাৰণে কি কৰিম এতিয়া উপায় নাই ৰখি থাকি লাভ নহ'ব সেইকাৰণে আমি বোলো বাহিৰতে লৈ লওঁগৈ এইদিন মানুহজন দেখিছে জেকুকৈ ওলাই আহিছে উপায় নাই আৰু দিয়ক আৰু মেইন উদ্দেশ্যটো হ'ল আমি মেডিকেল আহিবলৈ কাৰণটো হৈ গ'ল বন্ধুসকল কৈ দিছোঁ এতিয়া আমাৰ বেটা মানুহক মানে হাতত বাওঁ হাতখনত মেকুৰীয়ে আঁচুৰিলে সি বহুত মেকুৰীৰ লগত খেলা ধূলা কৰি থাকে যে সেইকাৰণে আমি মেডিকেল আহিবলগীয়া হ'ল আৰু এতিয়া আমি ফাইনেলি এডোখৰ পাই গ'লোহি আৰু ট্ৰেফিক পইণ্টৰ ওচৰত এই গছকেইজোপা চাওকচোন বা ইমান ভাল লাগিছে নহয় বহুত ভাল লাগিছে হয়তো মৰাণৰ কোনোবা আছে যদি চিনি পাব কোনডোখৰ জেগাৰ পৰা আমি ওলাই আহিছোঁ বা ক'ত পৰা যাওঁ এতিয়া বা কি বস্তু ল'ম ব'লকচোন বাৰু আৰু বজাৰ পাতি কিমান কৰিবলৈ আছিলে কৰি মেলি আজৰি কৰি ল'লোঁ আৰু আমি এতিয়া বৰ্তমান হোটেল পালোহি মহাৰাজ হোটেল হয়তো সকলোৱে চিনি পাব মৰাণত থকা মহাৰাজ হোটেলখন ইয়াতে বোলে মানুহজনীয়ে মই মিঠাই এটা খাই লওঁ প্ৰথমতে আৰু বেটা মানুহকো এই মিঠাই এটা দি দিয়া বোলে ঠিক আছে মইতো আৰু মিঠাই চিঠাই গুলি মাৰা সেইকাৰণে প্ৰথমতে মই পুৰি দুটা খাই লওঁ তাৰপিছত দেখা যায় কেলৈ কামুৰিছা এনে খং কৰিছে যেনে তেনেহে আছিলে আৰু মই খাই দিওঁ নি সেইটো খাই লোৱা তাৰপিছত খুলি দিম হ'ব সেইটো শেষ হৈ লওক তাৰপৰা খাব আৰু বন্ধুসকল আমাৰো ধুনীয়াকৈ হোটেলখনত খাই বৈ আজৰি হৈ ল'লোঁ আৰু ঘৰলৈ বুলি কিবা মিঠাই 2-4টা ল'ব লাগিব নহয় জানো সেয়েহে ব'লকচোন বাৰু কি লওঁ বা কি নলওঁ চাই লওঁগৈ আৰু বেটা মানুহ নহয় ইমান খং কৰিছে মেইন খং কৰাৰ উদ্দেশ্যটো হৈ গ'ল ইয়াক মৰ্টন মানে 2টা খুলি দিব লাগে আৰু লগত মানে মিঠাইৰ লগত মৰ্টন খাব লাগে এই মানে সৰু ল'ৰা থাকিলে গম পাবই আপোনালোকে মানে সিটোৰ লগত সিটো খাব বিচাৰিব এনেই নষ্ট কৰে হয় নহয় চাওকচোন বাৰু কি হয় জেলবি কিমান কেজি
বন্ধুসকল তাকে জেলপিকে লওঁ বুলি ভাবিছোঁ জেলপি অকণমান লৈ লওঁ তেতিয়া বহুত দিন পূজা আহিলেহে জেলপি চিওৱা হয় আৰু মাজতে বহুত দিনৰ মূৰত জেলপি খোৱা হয় সেইকাৰণে জেলপিকে অকণমান লৈ লওঁ ঘৰলৈ বুলি আৰু ধুনীয়াকৈ আমি মেডিকেলো আহিলোঁ বজাৰ কেইটামান কৰিবলৈ আছিলে বজাৰ কৰি ল'লোঁ হোটেলটো সোমালোঁ আৰু এনেকুৱা ধৰণৰ কামখিনি ধুনীয়াকৈ কৰিবলৈ আজৰি হৈ ল'লোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰি বুলি ভাবিছোঁ আন এটা ভিডিঅ'ত পুনৰ লগ পাই থাকিম আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ ফলত এনেকুৱা ভিডিঅ' দি থাকিম বুলি আশা কৰিছোঁ আৰু সকলোৱে ভিডিঅ'টো চাই আঁকোৱালি ল'ব আৰু কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব সেয়েহে আজিলৈ আহিছোঁ আৰু বাই বাই